হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মোৰ ইউটিউব চেনেল লাৰ্ণিং লুমলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক আটাইয়ে ভালে আছা আৰু ঘৰত সকলোৱে খেলা ধূলাৰ লগতে সময়মতে পঢ়া শুনাও কৰি আছা। আজি মই তোমালোকক তৃতীয় শ্ৰেণীৰ ইংৰাজীৰ প্ৰথম পাঠ 10 লিটল ফিংগাৰ কবিতাটিৰ 5 নম্বৰ এক্টিভিটিৰ লগত পৰিচয় কৰাব আহিছোঁ। আশা কৰোঁ তোমালোকে মোৰ এই ভিডিঅ'টো মনোযোগেৰে চাবা আৰু কিবা নুবুজিলে মোক কমেণ্টত জনাবা। আহাচোন এতিয়া আমি পাঠটোলৈ আগবাঢ়োঁ। এতিয়া ইয়াতে 5 নম্বৰ এক্টিভিটিটোত দিছে লুক এট দ্য পিকচাৰ্ছ এণ্ড লেটছ ৰিড, যে তলত দিয়া ছবিবোৰলৈ চোৱা আৰু পঢ়া। এতিয়া আমি পঢ়োঁ আহাচোন। প্ৰথম আছে The cow licks her calf clean. The cow licks her calf clean. তাৰ মানে ইয়াতে কৈছে যে গাই গৰুজনীয়ে তাই পোৱালিটোক চেলেকি চাফা কৰি আছে। কাউ মানে হ'ল গাই গৰু আৰু কাফ মানে হ'ল গৰু পোৱালি। তাৰ পিছত দিয়া আছে The chicks sleep under their mother's wings. The chicks sleep under their mother's wings. ইয়াৰ মানে হ'ল মুৰ্গী পোৱালিকেইটা মাকৰ পাখিৰ তলত শুই আছে। আমি আগৰ ভিডিঅ'টোত কৈছিলোঁ নহয়, চিক মানে মুৰ্গী পোৱালি। এতিয়া সেই মুৰ্গী পোৱালিকেইটাই কি কৰিছে, নিজৰ মাকৰ পাখিৰ তলত শুই আছে। তাৰ পিছত দিয়া আছে The ducklings sleep with their mother. The ducklings sleep with their mother. তাৰ মানে হৈছে ডাকলিং মানে হৈছে হাঁহ পোৱালি। হাঁহ পোৱালিকেইটা মাকৰ লগত শুই আছে। তাৰ পিছত আছে Mother kisses her baby good night. Mother kisses her baby good night. তাৰ মানে হ'ল মাকে নিজৰ কেঁচুৱাটিক চুমা খাই শুভৰাত্ৰি জনাইছে। তাৰ পিছত আছে Baby foxes sleep in a hole. Baby foxes sleep in a hole. ইয়াৰ মানেবোৰ গাঁতত শুই আছে। Baby foxes মানে শিয়ালৰ পোৱালি আৰু ফক্স মানে হ'ল শিয়াল। এতিয়া এইখিনিলৈকে হৈ গ'ল। ইয়াৰ পিছত এতিয়া আমি কি পাম, 6 নম্বৰটো। 6 নম্বৰ এক্টিভিটিটোত কি দিছে, Let's see how much we have understood. ইয়াতে কৈছে যে এতিয়া চাওঁ আহাচোন আমি কিমাননো বুজিলোঁ এই পাঠটোৰ পৰা, নহয় জানো। এই নম্বৰটোত সুধিছে What does the cow do? What does the cow do? গাই গৰুজনীয়ে কি কৰি আছে সুধিছে। এতিয়া আমি তাৰ উত্তৰত কি ক'ম, The cow licks her calf clean. গাই গৰুজনীয়ে নিজৰ পোৱালিটো চাফা কৰি আছে। তাৰ পিছত আহি গ'ল বি নাম্বাৰটো। বি নাম্বাৰটোত দিছে Where do the chicks sleep? Where do the chicks sleep? মুৰ্গী পোৱালিকেইটা ক'ত শুই আছে। এতিয়া তাৰ এনচাৰটো আমি ক'ব লাগিব The chicks sleep under their mother's wings. যে মুৰ্গী পোৱালিকেইটা নিজৰ মাকৰ পাখিৰ তলত শুই আছে। তাৰ পিছত আহি গ'ল চি নাম্বাৰটো। চি নাম্বাৰটোত সুধিছে With whom do the ducklings sleep? With whom do the ducklings sleep? তাৰ মানে হাঁহ পোৱালিকেইটা কাৰ লগত শুই আছে এইটো সুধিছে। এতিয়া তাৰ উত্তৰত আমি ক'ব লাগিব The ducklings sleep with their mother. যে হাঁহ পোৱালিকেইটা নিজৰ মাকৰ লগত শুই আছে। তাৰ পিছত আহি গ'ল ডি নাম্বাৰটো। ডি নাম্বাৰটোত সুধিছে Where do baby foxes sleep? Where do baby foxes sleep? যে শিয়াল পোৱালিকেইটা ক'ত শুই আছে। তাৰ এনচাৰত আমি ক'ব লাগিব Baby foxes sleep in a hole. শিয়াল পোৱালিকেইটা গাঁতত শুই আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে
আজি শিকোৱা এক্টিভিটিখিনি ভালকৈ উপলব্ধি কৰিব পাৰিছা আৰু যদি কিবা অসুবিধাৰ সন্মুখীন হৈছা তেন্তে মোক কমেণ্টত নিশ্চয় জনাবা মই তোমালোকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ আৰু তোমালোকৰ সকলো প্ৰকাৰৰ সহায় কৰিবলৈ সদায় আছো বাই বাই